এটা ধৰি কাটিছোঁ, একাপ চাহ খাইছোঁ। এনেকৈ আমি 10 কাপ চাহ খাম। 10 জেগাত কাম কৰিম, 10 জেগাত চাহ। আমি দ্বিতীয়খন চাহ খাইছোঁ, এডাল গছ কাটিছোঁ, এডাল কাটিলোঁ আৰু একাপ চাহ। মিক্স খাদ্য সম্ভাৰ। নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে পুহ মাহৰ সংক্ৰান্তি অৰ্থাৎ মাঘ বিহু সমাগত। গতিকে আজিৰ পৰা মাঘ বিহু আৰম্ভ হ'ব। গতিকে আমিও প্ৰতি বছৰৰ দৰে এই বছৰো আমি মাঘ বিহুটো পাতিম বুলি ভাবিলোঁ। আৰু এইবাৰো আমাৰ ভেলাঘৰ হ'ব, আমাৰ মেজি হ'ব। গতিকে সকলোৱে আমি মানে কি আৰু এক্সাইটেড হৈ আছোঁ। এয়া আমাৰ পাছলৈ চাইন্স লগাইছে ইয়াত। এইডাল মকাল হেৰি বাঁহ, টঙাল বাঁহ ঠেলিবলৈ খুজিছে। মই পাৰিলোঁ। মানে আমি অলৰেডি খৰি ডুম কৰি দিলোঁ ইয়াত কাটিবলৈ, আৰু অলপমান খৰি আনিবলৈ আছে। সেয়া আমি ভাত পানী খাই পেলাই আনিমগৈ আৰু। এয়া আমাৰ মেজি খৰি আহি গৈছে দেই। আহি গ'ল আছে দেই। এয়া শৰ্মা 2জন, এয়া বৰা 1জন, এয়া আমাৰ ভেলাঘৰ প্ৰাংগণ। মানে ভেলাঘৰ কাষতে আমি মেজিটো পাতিবলৈ যোৱা কৰি আছোঁ। গাঁতটো খান্দিছোঁ, ইয়াৰ পিছতে আমি খুলিছে তুলি আৰু মেজিটো পাতিম। আমাৰ সৰু মেজি হৈ গৈছে, ডাঙৰ মেজি অলপ বাটত বনি আছে। সন্ধিয়ালৈকে আহিব, বহুত ভাল লাগিব। ডাঙৰ মাছ আছে। আৰু কিমান মাছৰ ওজন কিমান আছিলে বাবুদী? 5.5 কেজি ওজনৰ মাছ আছে। আমি সন্ধিয়ালৈকে খাব লাগিব। সৰু মেজি সাজো, আহিব। আমাৰ ভেলাঘৰটো ইতিমধ্যে মানে কি আৰু আজি 4-5 দিনমানৰ আগৰ পৰাই কৰি মেলি বনোৱা অলৰেডি মানে হৈ গৈছিলে, আৰু আজি কমপ্লিট মানে হৈ গ'ল। আজি লাইট চাইট গোটেই লগাই মেলি কমপ্লিট হৈ গ'ল। গতিকে এতিয়া ফুল ছেটআপটো মানে কেনেকুৱা ধৰণৰ আমাৰ ভেলাঘৰটো কেনেকুৱা, গতিকে এতিয়া গোটেইটো আমাক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল আমাৰ ৰাতিৰ দৃশ্য ভেলাঘৰৰ। অলৰেডি লাইট জ্বলাৰ পিছত আমাৰ দৃশ্যটো এনেকুৱা হৈছে দেখিবৰ কাৰণে। চলি আছে আমাৰ এয়া প্ৰথমবাৰ আমাৰ লগত সংযোগ হৈছে। কেনেকুৱা লাগিছে? চবে ফূৰ্তি ফাৰ্তা কৰা হোৱাৰ পিছত এতিয়া সকলো খাবলৈ বহিছে। এয়া বিলনীয়াই আছে আৰু খাৱৰীয়াই খাবলৈ আৰম্ভ কৰিছে। তুমি কি কৈছা? বহিলোৱে আৰু আমি খাবলৈ হোৱাৰ পিছতো মানে এইগৰাকী মানুহ চাওক, এইগৰাকী কিন্তু এতিয়ালৈকে মানে উঠা নাই খাব পৰা এতিয়ালৈকে উঠিব হোৱাই নাই।
আমি 2 নম্বৰ 3 নম্বৰত বহিছোঁ আৰু প্ৰথমতে বহা এয়া দেই চাই লওক মুখখন প্ৰগ্ৰাম চলি আছে পুৰি মাৰিম গৈ মই তোকে শুনা প্ৰীতি 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 ওৰে জীৱন থাকিব আমাৰ এতিয়া টিকেট খেল আৰম্ভ কৰিছে ভাগ্য পৰীক্ষা পুৰস্কাৰসমূহ এবাৰ এয়া পুৰস্কাৰসমূহ আমাৰ এইবাৰৰ কাৰণে এয়া পুৰস্কাৰ এয়া সঞ্চালক সহকাৰী সঞ্চালক এয়া বহি আছো ৰাতি 1টা বাজিছে আৰু আমি এতিয়া চাহ খাবলৈ হেৰি কৰিছো ভালে কুশলে পাৰ হ'ল বাৰু এতিয়ালৈকে আৰু আজি ইমান বছৰে আজি প্ৰথম মাঘৰ বিহু মেজি দিনাখন বৰষুণ দিয়া পাইছো আজি প্ৰথম মাহৰ কাৰণে আজি বৰষুণ পাইছো নমস্কাৰ ভূপেন হাজৰিকাৰ গান গাম মই মানে 3টা বাজিব হৈছে 3টালৈ খুব বেছি 5 মিনিটমান আছে আৰু এতিয়া আমি শুবলৈ আহিছো আৰু ভেলাঘৰলৈ আচৰিত ধৰণে এবাৰ বৰষুণ দি আছে মানে এবাৰ মাঘৰ বিহুত বাহিৰত বৰষুণ দিছে বাহিৰত বৰষুণ ভিতৰত বোকা পানী আৰু আমি এতিয়া শুম ধুনীয়াকে এনেকুৱা ধৰণৰ আমি কেইটা এটা শুবলৈ বাকী আছো আমি কেইটা আমাৰ গুগুনা আছে শুবলৈ বাকী ইমান আছে সিমানে কাপোৰ খনকালে আমাৰ পিকুৰা আছে শুবলৈ চকু তকু ৰঙা হৈ অৱস্থা পুতি শুলে ঠিক আছে শুলে শুই আছে আৰু আমাৰ এজন শুই আছে আমাৰ দাদা শুই আছে এতিয়া গোটেইখিনি খোলা ঠিক আছে আৰু এতিয়া আমি শুই দিওঁ আৰু অলৰেডি বহুত দেৰি আছে বাহিৰত বৰষুণ দি আছে শুই ভাল লাগিব মানে কি ক'ম আৰু 3:30 হ'ব হৈছে এতিয়ালৈকে আমি শুব পৰা নাই আমাৰ কাপোৰ নাই কাৰণে আকৌ কাপোৰ আনিলোগৈ এতিয়া কিন্তু কাপোৰ লৈ শান্তি পোৱা নাই এখন কাপোৰত 5টা সোমাইছো ওপৰফালে টানিলে তলফালে ওলাই আকৌ তলফালে টানিলে ওপৰফালে ওলাই যায় নতুন ৰাইজ কেইটামান আহিছে আলু চুৰ কৰিবৰ কাৰণে আৰু এতিয়া মাইকত ধৰিলে আমাৰ খোৱা নহ'ব আজি আৰু আমাৰ মেইন আলু চুৰ এজন 2টা বজাৰ পৰা দিয়া হৈছিলে মেইন আলু চুৰ আমাৰ কাৰ ঘৰত আলু চুৰ কৰিব খবৰ দি আছে গালি নুশুনো ৰাজীৱ হাজৰিকা তেখেত সাজু হৈ থাকক আলু চুৰ কৰিবলৈ গৈ আছো তাৰপিছত পিকু বৰা Oh no! মানুহকেইটা মানে শুবলৈও দিয়া নাই অৱস্থা হৈছে শুব পাৰিম বুলি ভাবিছিলো ভেলাঘৰত শুব নোৱাৰিলো এতিয়া ঘৰলৈহে আহিছো আৰু 4:30 হৈছে নমস্কাৰ বন্ধুসকল সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ কালি ৰাতিটো পাৰ হৈ এতিয়া ৰাতিপুৱা আৰু এতিয়া আমি সকলো আহিছোঁ ভেলাঘৰ প্ৰাংগণলৈ আৰু এতিয়া আমি মানে ভেলাঘৰ জ্বলোৱা কামটো আৰম্ভ কৰিম আৰু ভেলাঘৰ জ্বলাম আৰু সেইকাৰণে বলক এতিয়া ভেলাঘৰ ওচৰলৈকে যাওঁ
এইবছৰ ভেলাঘৰৰ মানে গোটেই মাঘ বিহুটো শেষ কৰিলোঁ আমি এনেকৈ। গতিকে এইবছৰ এনেকৈ গ'ল আৰু। গতিকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব আৰু কিবা থাকি গ'লে জনাব কমেণ্ট বক্সত।